Hey guys, পোনপ্ৰথমে মোৰ সমূহ বন্ধু বান্ধৱীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। লগতে আজি গৰু বিহু, গতিকে গৰু বিহুৰ প্ৰস্তুতি আপোনালোকে কেনেকৈ চলাইছে। আমাৰ ঘৰত গৰু আছে যিহেতু আমি গৰু বিহুৰ প্ৰস্তুতি চলাবই লাগিব, গৰুক গা ধুৱাবই লাগিব যেনেকৈ নহওক। গতিকে তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। লগতে আমাৰ গৰু আছে হয়, কিন্তু ওচৰত নদী বা তেনেকুৱা ডাঙৰ পুখুৰী নাই যে নদীত গা ধুৱাব পাৰিম গৰুক, তেনেকুৱা নাই। গতিকে আমি ঘৰতে দমকলৰ পানীৰে আমি গৰুক গা ধুৱাইছোঁ। গতিকে তাকে আপোনালোকে চাই থাকক। আৰু লগতে আমাৰ ল'ৰা ছোৱালী দুটাকো দেখাইছোঁ যে গৰু বিহু কেনেকৈ পালন কৰে। সিহঁতেতো ডাঙৰ হোৱাৰ পৰা দেখাই নাই, আকৌ সেইকাৰণে মানে সিহঁতকো আমি দেখাই দিছোঁ বা কৰিছোঁ। আৰু লগতে মই বিশেষ অসুবিধাৰ কাৰণে এইবাৰ ইমান আগতে ময়ো গৰু ধুৱাইছিলোঁ, এইবাৰ ধুৱাবলৈ যোৱা নাই। গতিকে মায়ে আমাৰ ধুৱাব, মায়ে আৰু দেউতাই লগাইছে। আৰু গৰু গাত ঘঁহোৱা মাহ হালধি যে সকলোৱে লগাব লাগে, বহুত বিভিন্ন কাৰণত ভাল, বহুত বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি লগালে। গতিকে সেয়া ল'ৰাকো লগাই দিছে আইতাকে, আৰু সিও গৰুক গাত মাহ হালধি লগাই দিছে। আৰু এয়া মা আৰু দেউতাই পানীৰে পাইপেৰে ধুৱাই আছে গৰু। গতিকে চাই থাকক আপোনালোকে। আৰু ভিডিঅ'টি আশা কৰোঁ আপোনালোকে ভালেই পাব, যিহেতু আমাৰ এনেকৈ গা ধুৱাইছে। আগতে আমি সৰু থাকোঁতে, ঘৰত থাকোঁতে, তেতিয়া আমি ধুৱাইছিলোঁ গৰু। আমাৰ পুখুৰী আছিল, আমাৰ ৰাইজৰ পুখুৰী আছিল, তাতে ধুৱাইছিলোঁ, চবেই ধুৱাইছিলে। ইয়াত যিহেতু বিয়া হোৱাৰ পাছত তেনেকুৱা আৰু যাবও পৰা নাই, গতিকে এতিয়া দেউতাহঁতে ধুৱায়। এয়া মোৰ ৰোৱা ফুলডাল খাই আছে গৰুৱে, তাকে আপোনালোকক দেখাইছোঁ, অকণমান চেষ্টা কৰিছোঁ। এয়া পানীৰে ধুৱাই আছে। ভাগ্য ভাল, আজি আকৌ পানীও আহিছে, টেপৰ পানী আহিছে। এয়া পানী লৈ লৈ গা ধুৱাই আছে। আৰু এয়া মাহ হালধি, এয়া আপোনাৰ গৰুক খুৱাব লাগে, তাকে ল'ৰাকো দেখাইছোঁ এনেকুৱা হয় বুলি। আকৌ দুয়োটাই চাব পাৰিছে। আজিকালিতো সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক নেজানে, আমি আগতে সৰুতে দেখিছিলোঁ, এইবিলাক আজিকালি সিহঁতে দেখাই নোপোৱা হ'ল। গতিকে ইয়াত থাকে আপোনাৰ, ইয়াত কি দিয়া হয়, বেঙেনা, তিতা কেৰেলা, পানীলাও, হালধি আৰু থেকেৰা। এইটো চবেই জানে ইয়াত কি দিয়ে। আৰু এয়া মাখলতি, দীঘলতি এনেকৈ কয়। আকৌ এইখিনি দি পেলাই কয়, লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু, এনেকৈ বুলি কয় গৰুজনীক। এতিয়া গৰুজনী আৰু এয়া মাখলতি, দীঘলতি, এয়া পাতেৰে কোবাই কয়, দীঘলতি দীঘল পাত, গৰু কোবাই জাত জাত বুলি কয়। এইবিলাকৰ পৰা গৰু বেমাৰ নাইকিয়া হয়। আৰু এয়া খাবও লাগে, গৰুক খুৱাই, তেতিয়া বহুত বেমাৰ আজাৰ গৰুৰো নাইকিয়া হয় বুলি কয় চবেই, ককা দেউতাহঁতে কৈছিলে। আৰু এয়া দেউতাই কোবাই কোবাই কৈছে, এয়া লাও খা, বেঙেনা খা কৈ আছে। তাকে এনেকৈ আজিকালি চব নিয়ম নীতিবোৰ ইমান বেছিও নোহোৱা হৈছে যিহেতু, গতিকে যিখিনি পাৰোঁ সেইখিনি কৰিবই লাগে। সকলোৱে কৰিব লাগে, যোনে যেনেকৈ সুবিধা পায়। আৰু আমাৰ গৰু আছে যিহেতু আমি কৰিবই লাগিব। আৰু এয়া আপোনালোককো দেখাইছোঁ, আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো দেখাব ভিডিঅ'টো, ভাল পাব চবেই। যোনবিলাক টাউনত বা থাকে সেইবিলাকে নেজানে, চহৰত থকা ল'ৰা ছোৱালীবিলাকে, গতিকে দেখাব। আৰু এয়া হালধি ঘঁহিছোঁ মই, গৰু চাটত দিয়া হালধি ঘঁহিলে বহুত বেমাৰ আজাৰৰ পৰা, ঘামুচিৰ পৰা ৰক্ষা পাব পাৰি। গতিকে ময়ো হালধি ঘঁহিছোঁ। আৰু হালধিটো বহুত উপকাৰীও স্কিনৰ কাৰণে, গতিকে ঘঁহিব লাগে, পাৰিলে সদায় ঘঁহিব লাগে, কিন্তু নোৱাৰিলে এনেকৈ ঘঁহিব লাগে। আৰু এইটো যে গৰু চাটত দিয়া হালধি ঘঁহিবই লাগে, তেতিয়া বহুত খজুৱতিৰ পৰা হাত সাৰিব পাৰি, বহুত স্কিনৰ প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰি বুলি কয়। গতিকে মইতো ঘঁহিছোঁ, আকৌ মোৰ ল'ৰাটোকো ঘঁহাই দিছোঁ মই। গতিকে আপোনালোকৰ যদি আছে তেনেকৈ ওচৰৰ পাঁজৰৰ কোনোবা, গতিকে ঘঁহিব। এয়া আমাৰ বৌ গ'ল কাষেৰে। তাকে আজি মই এয়া ধুনীয়াকৈ আপোনালোকৰ আগত এয়া দেখাইছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীকো দেখাব এইটো ভিডিঅ', ভাল পাব। আৰু লগতে মোৰ ল'ৰাটোক ঘঁহাই দিছোঁ, কাৰণ ল'ৰাটোৰ অকণমান স্কিনৰ প্ৰব্লেম আছে, সেইকাৰণে সিয়াক হালধি পূৰা একদম ধুনীয়াকৈ ঘঁহাই দিছোঁ মই। আৰু অকণমান দেৰিকৈ শুকোৱাৰ পাছত, ধুনীয়াকৈ শুকোৱাৰ পাছত গাটো ধুৱাই দিম। সিও ভাল পাইছে, আৰু লগতে সিও এতিয়া ঘঁহিব বিচাৰিছে। ফাৰ্ষ্টতে কান্দিছিলে নেঘঁহো বুলি, এতিয়া সি নিজে ঘঁহিব বিচাৰে। সেয়া হাতত দি দিছোঁ, সেয়াকো সিও ঘঁহিছে। আৰু একদম ওপৰৰ পৰা তললৈকে মই সেয়া ঘঁহাই দিছোঁ ধুনীয়াকৈ। সেইটো খজুৱতি সেয়াৰ হয়, খজুৱতি লগেই নেৰে। আৰু গৰমৰ দিন বুলি ক'লে একদম খজুৱতিয়ে বহুত সেয়াক ডিষ্টাৰ্ব দিয়ে। গতিকে মই ধুনীয়াকৈ ঘঁহি দিছোঁ। বিশ্বাস এটা আছে, ভগৱানৰ ওপৰতো আছে, আৰু এনেকৈ কয় খজুৱতি নহয় বুলি। চাওঁ, চবেই আপোনালোকেও ঘঁহিব, মাহ হালধি ল'ৰা ছোৱালীক খুৱাবও লাগে। আৰু লগতে এয়া হালধিৰ ৰস যে, এয়া হালধিৰ ৰসো খুৱাই দিছে মায়ে আগতীয়াকৈ। এয়া গৰু চাটৰ দিয়া হালধি, আৰু আমাৰ পৰা নিয়েও মানুহে এনেকৈ, আমাৰ ওচৰত যিহেতু আমাৰে গৰু আছে,
গতিকে আমাৰ পৰা অকণ চবেই নি পেলাই ঘৰে নিয়মটো কৰে আৰু সেইটো নিয়ম থাকিলে ভাল চবৰে। গতিকে আপোনালোকে কেনেকুৱা পায় মোৰ ভিডিঅ'টো চাই পিনে জনাবলৈ নাপাহৰিব একদমেই। আৰু লগতে যোনবিলাক ফ্ৰেণ্ডে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে আপোনালোকৰ পৰা মই বিদায় ল'ম আৰু লগতে এবাৰ আকৌ ৰঙালী বিহুৰ শুভেচ্ছাৰে আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। গতিকে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে মৰম দিব, তেতিয়া মই ভিডিঅ' বনাবলৈ আকৌ উৎসাহ পাম। তেতিয়ালৈকে বাই বাই আৰু ৰঙালীৰ ৰঙেৰে যেন সকলোৰে জীৱনবোৰ উপচাই পৰক তাৰেই কামনাৰে।